এয়া আমি গৈ আছোঁ দিনটোৱে মই বৰ্তমান আমি অক্সিজেন চিলিণ্ডাৰ ভৰাবৰ কাৰণে যিহেতু আমাৰ চেম্বাৰত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ পৰিছে। অভাৱ মানে একচুৱেলি আপোনাৰ পেচেণ্ট যিমানবোৰ এনেকুৱা পেচেণ্ট অহা হয় অসুবিধাজনক পেচেণ্ট তেখেতলোকক দিয়া হয়। এইটো আপোনাৰ আজিৰ দিনততো বিশেষ নাই, তাকে কালি এশলৈকে এৰাই হ'ল। তাকে আজি আমি ৰিফিলিং কৰিব আজি আমি খালীটো লৈ আহিছোঁ। আমি খালীটো দি আমি তাৰপৰা লৈ আহিম, আপোনালোকক দেখাম আমাৰ লখিমপুৰৰ আমাৰ গেছ যিটো য'ত আমাৰ অক্সিজেন গেছৰ যিটো আমাৰ ভাণ্ডাৰ যিটো আমাৰ ইয়াত উৎপন্ন হয়, সেই আপোনালোকৰ জেগাটোলৈ আপোনালোকক লৈ যাম দেখাবলৈ এই দিনটোৱে মই। আপোনালোকে চাই যাব আগলৈ ভিডিঅ'টো। আমি গৈ আছোঁ বৰ্তমান আমি গেছ চিলিণ্ডাৰ অক্সিজেন গেছ চিলিণ্ডাৰ ভৰাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, আপোনালোকে দেখিব পাব অক্সিজেন চিলিণ্ডাৰ কেনেকৈ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ক'ত আপোনাৰ উৎপন্ন হয়। এইখন চাই যাব। এইখন দেখিছে দাস মেডিকেল, এখন দেখিছে কিমান মস্ত বম ডাঙৰ বনাইছে বে। এইখন দেখিছে, এইখন চুমাৰ বেড, এইখন চাওক, এইখন ঠিক আছে চলি আছে চুমাৰ বেড দেখাই গ'লো। চুমাৰ বেড এইখন দেখিছে। এই পিনে যায়গৈ আপোনাৰ লখিমপুৰ মেডিকেল কলেজ। এইখন এইটো আপোনাৰ এতিয়া কি বনাই আছে এইটো প্ৰথম ধৰিব পৰা নাই বিল্ডিংটো, কিন্তু পিছতে মেডিকেল কলেজ আপোনাৰ আৰম্ভ হৈ গ'ল। ঠিকে আছে, পেচেণ্টৰ অলপ ভিৰ ভাৰ দেখা পোৱা গৈছে মেডিকেল কলেজত। এইখন আমাৰ চেণ্ট মেৰিজ, এইখন আছে আমাৰ চেণ্ট মেৰিজ, এইখন আমাৰ লখিমপুৰ চেণ্ট মেৰিজখন চাই লওক কিমান মজাত ধুনীয়া বে। অ' মাই গড। এতিয়া আমি বৰ্তমান গৈ আছোঁ লীলাবাৰী আপোনাৰ যিটো 13 বেটেলিয়ন যিটো কয়, 13 বেটেলিয়নৰ পৰা অলপ আগলৈ গৈ পায়গৈ। 13 বেটেলিয়নৰ আমি তাতে যাম, তাৰ পৰা অলপ আগলৈ গৈ আমি পামগৈ বৰ্তমান গেছ ভাণ্ডাৰ যিটো আমাৰ অক্সিজেন গেছ ভাণ্ডাৰ। আমি আহি এতিয়া পালোহি য'ত আপোনাৰ অৰুণাচল বা যিটো আপোনাৰ বেলেগ জেগাত গ'লে যিটো আমাৰ অসমৰ বাহিৰত আপোনাৰ অৰুণাচলৰ ভিতৰত সোমালে যিটো আপোনাৰ পাছ বনাবলগীয়া হয়, এইটো অফিচটো এইটো হয়, এইটো দেখাই দিয়ে এইটো হয় অফিচটো। এইটো মেইন সোমোৱা গেটটো এতিয়া হয়, এতিয়া সোমাই গৈ পিনে পায়গৈ এইটো অফিচটো ইয়াত যদি আপোনালোকে যদি ক'ৰবাত অৰুণাচল যাবলগীয়া থাকে পাছ বনাবলগীয়া হ'লে আপোনালোকে আহিব, আহি পিনে ইয়াত বনাব পাৰিব। এইটো অফিচটো এইটো হয়, এইটো আপোনালোকে ভালকৈ লক্ষ্য কৰক অফিচটো, এইটো তাৰ অফিচটো চাওক, এইটো যিটো পাছ বনাব পাৰি এইটো তাৰ অফিচটো হয়। তাৰ ভিডিঅ' শ্ব'টোলৈ যেতিয়া আমি নাযাওঁ, যিহেতু আমাৰ তাত কাম নাই আজি, সেইকাৰণে আমি এই ভিডিঅ' শ্ব' আপোনালোকক দেখাবলৈ যাব পোৱা নাই। ঠিক আছে, এতিয়া আমি গৈ আছোঁ লীলাবাৰী। এইটো আপোনাৰ 13 বেটেলিয়ন ৰোড, এইটো ৰোডটোৰ নাম নাজানো বিশেষ, 13 বেটেলিয়ন ৰোড বুলিয়ে কৈছোঁ যিহেতু 13 বেটেলিয়ন পায়গৈ। এইটো কেম্প ৰোড, APBNৰ কেম্প ৰোড। এইখনেই 13 বেটেলিয়নৰ গেটখন, কি সুন্দৰ। এতিয়া ভিডিঅ' চোৱাত এতিয়া আপোনাৰ অন কেমেৰা যাব নিদিয়ে, যিহেতু এতিয়া ইণ্টাৰভিউ চলি আছে। আহিব আপোনালোকৰ যদি কাৰোবাৰ ইণ্টাৰভিউ থাকে ইয়াত আহি পিনি ইণ্টাৰভিউ আহিব ভালকৈ, আৰু আশা কৰোঁ ইণ্টাৰভিউ দিয়াসকলে যাতে ভালকৈ সফল হয় ইণ্টাৰভিউ দিয়া। এতিয়া বৰ্তমান আমি পালোহি বৰ্তমান যিটো আমাৰ অক্সিজেন গেছ চিলিণ্ডাৰ য'ত আমাৰ উৎপন্ন হয়, আমি তাৰ পালোহি। দেখিছে উদ্যোগ বাণিজ্য বিজ্ঞান ঔদ্যোগিক বিকাশ কেন্দ্ৰ লীলাবাৰী, স্থাপিত 1985 চনত। কিমান বছৰ হৈ গ'ল আমাৰ লখিমপুৰত আছে, কিন্তু বহুত মানুহে এতিয়াও নাজানে লখিমপুৰ গেছ চিলিণ্ডাৰ ক'ত আপোনাৰ উৎপন্ন হয় অক্সিজেন গেছ চিলিণ্ডাৰ। এতিয়া আজি আপোনালোকৰ আগত আমি দেখাবলৈ লৈ গৈ আছোঁ আমাৰ লখিমপুৰৰ অক্সিজেন গেছ চিলিণ্ডাৰ য'ত উৎপন্ন হয় সেই জেগালৈ লৈ গৈ আছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। এয়া আমি আহি আছোঁ মই আৰু ৰিণ্টু, পাই গ'লৈ ফাইনেলি। এয়া মই আৰু ৰিণ্টু ফাইনেলি আহি পাই গ'লোহি গেছৰ চিলিণ্ডাৰ ভৰাবলৈ। এইটো দেখিছে, সেইটো আপোনাৰ গেছৰ চিলিণ্ডাৰ যিটো গেছ উৎপন্ন হৈ ইয়াত আপোনাৰ জমা হয়, এইটো তাৰ চিলিণ্ডাৰটো। এইটো চাই লওক কিমান ডাঙৰকৈ বনাইছে, ইয়াতে গোটেই গেছখিনি উৎপন্ন ইয়াতে থাকে। ইয়াৰ পৰা মেচিনৰ এইটো আপোনাৰ কিবা মটৰৰ সহায়ত ভিতৰলৈ নি পিনি ভিতৰত এইবোৰ দেখিছে, এইবোৰ আপোনাৰ খালী চিলিণ্ডাৰ বহুত ৰখাই থৈছে। এইবোৰ চাওক খালী চিলিণ্ডাৰ বহুত ৰখাই থৈছে ভিতৰৰ। মানুহ এতিয়া লাঞ্চ টাইম হ'ল, চব খাবলৈ গুচি গ'ল। খাবলৈ গুচি যোৱাৰ কাৰণে আমি যাব নোৱাৰিলোঁ, বিশেষ মানুহ লগ নাপালোঁ, কিন্তু ৰৈ দিওঁ অলপ সময়, লৈ যাওঁ যিহেতু লাগিবই আমাৰ তাত। ষ্টেপবোৰ দেখিছে অকণমান খতৰা মতৰা ষ্টেপ, সেইবোৰ দেখিছে। খালী চিলিণ্ডাৰ কেনেকৈ সোমাই আছে, চব চিলিণ্ডাৰ চব খালী চিলিণ্ডাৰ। ইয়াতে আমাৰ লখিমপুৰৰ যিটো অক্সিজেন গেছ যিটো উৎপন্ন হয়, অক্সিজেন গেছৰ উৎপন্ন হোৱা মেইন স্থলী হয়। ইয়াত আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আদি কৰি আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰাও কেতিয়াবা আহে বুলি ইয়াৰ মানে জনাইছে ইয়াৰ চিলিণ্ডাৰ ৰিফিলিং কৰিবৰ কাৰণে। আৰু আপোনাৰ পাছিঘাট অৰুণাচলৰ গোটেই এৰিয়াবোৰৰ আপোনাৰ ইয়াত আহে আপোনাৰ গেছ অক্সিজেন গেছৰ চিলিণ্ডাৰ ৰিফিলিং কৰিবৰ কাৰণে। পাব্লিকৰ কাৰণে কিমান এটা হেল্পফুল এটা বস্তু আমাৰ লখিমপুৰতে আমাৰ এটা থকা ষ্ট'ৰ আছে কিপাৰ। আপোনালোকে চাই যাওক, মই দেখা লৈছোঁ এইটোত আপোনাৰ গেছ আপোনাৰ ষ্ট'ৰ হয়, এইটো যিটো গেছটো ইয়াত ষ্ট'ৰ কৰি ৰখা হয়, এইটো ষ্ট'ৰ কিপাৰ। ইয়াৰ তলতে এটা মটৰ আছে, মটৰটো দি আপোনাৰ ভিতৰলৈ যায় গেছটো। আৰু চাওঁ ভিতৰৰ পৰিৱেশ কিমান কি দেখাব পাৰোঁ আপোনালোকক ভিতৰত দেখাম আমি।
এয়া চাওক কিমান গেছৰ চিলিণ্ডাৰ ৰিফিলিং কৰিব দি থোৱা আছে। এইবোৰ আপোনাৰ বহুত সংখ্যৰ আপোনাৰ জেগাৰ পৰা আহে, পাছিঘাটৰ পৰা আদি কৰি আমাৰ ধেমাজিৰ পৰা আদি কৰি আমাৰ লখিমপুৰ যিখিনি আমাৰ প্ৰাইভেট ছেক্টৰ মেডিকেল আপোনাৰ নাৰ্ছিং হোম আছে বা চৰকাৰী আপোনাৰ মেডিকেল আছে, চবৰ চিলিণ্ডাৰ ইয়াতে আপোনাৰ ৰিফিলিং কৰা হয়। চাওক কিমান এটা ধুনীয়া আমাৰ লখিমপুৰতে এটা ভাল গেছ অক্সিজেন গেছ ৰিফিলিং কৰা এটাৰ ষ্ট'ৰ কিপাৰ আছে, ইমান ভাল লগা এটা কথা। তাকে আজি আপোনালোকৰ আগত এই ভিডিঅ'টো দেখা পাই মই বৰ সুখী হৈছোঁ, যিহেতু আজি যুগত আপোনাৰ এনেকুৱা এটা ষ্ট'ৰ কিপাৰ আমাৰ লখিমপুৰত আছে, যিহেতু পেচেণ্টৰ কোনো অসুবিধা নহয়, অক্সিজেন গেছৰ কেতিয়াও হেৰি পৰিবলগীয়া নহয়। এতিয়া আমি ককাইদেউক লৈ আহিছোঁ, তাকে ষ্ট'ৰ ইয়াত কিমান আপোনাৰ গেছ ধৰাই থাকে ককাইদেউ চাই আছে, আমাক জনাব কিমান ইয়াত ষ্ট'ৰ হৈ হ'ব পাৰে। 12,825 লিটাৰ হৈ আছে ন? শুনিলে আপোনালোকে, ককাইদেৱে আমাক কৈ থৈ গ'ল ইয়াত কিমান ধৰে, 12,800 লিটাৰ আপোনাৰ ইয়াত আপোনাৰ গেছ ধৰে। চাওক কিমান আপোনাৰ এটা ভাল পাব্লিকৰ স্বাস্থ্যৰ কাৰণে কিমান এটা অক্সিজেনৰ যাতে কম নহয়, সেইটো কাৰণে কিমান এটা ভাল পদক্ষেপ লৈছে আমাৰ লখিমপুৰত। ঠিকে আছে, এনেকুৱা এটা ভাল পদক্ষেপ আৰু আগলৈ কৰি যাওক, আমাৰ তাৰে আশীৰ্বাদ। চাওক এই বস্তুটো কিবা এটা হয় দেখালে ককাইদেউ, মই বুজি নাপালোঁ এইটো কি বস্তু, মাই গড কি বস্তু ৰে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ। আৰু দেখাবলগীয়া বিশেষটো ইমান বস্তু নাই, তেওঁ যিমানটো হয় আপোনালোকক দেখালোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, যাতে আৰু বন্ধুবৰ্গও সকলো ক'ব যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যিহেতু আপোনালোকৰ অশেষ আৰু মৰম পালে এনেকুৱা ভিডিঅ' বনাই যাবলৈ আগলৈ আৰু আশা আৰু প্ৰেৰণা পাম। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই। অ'কে।